বৰ্তমান ওলাইছে ফ্ৰেণ্ড এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। চ' মই আজি দেখুৱাম আমাৰ গাঁৱৰ ৰাস। অলপমান লেট হৈছে, লেট নহয়, এতিয়া বৰ্তমান ৰাসৰ ছিজনে হয় অসমত। এতিয়া বৰ্তমান চবফালে ৰাসৰ ছিজনে চলি আছে। ত' আজি মই আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ ৰাস। চ' বলক ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কাৰণ ৰাস চাবৰ কাৰণে বহুত এক্সাইটিং নিজৰ গাঁৱৰ ৰাস হয়। চ' আগৰ ব্লগত দেখিছিলে মই মাজুলীৰ এটা ৰাসৰ এটা ব্লগ বনাইছিলোঁ। চ' এইটো আপোনালোকে চাইছে। এণ্ড বৰ্তমান মই আছোঁ মোৰ ফেভাৰিট প্লেচত। চ' এই ফেভাৰিট প্লেচটোৰ বিষয়ৰ ওপৰতো মই এটা ব্লগ বনাম। চ' কিহৰ কাৰণে ফেভাৰিট মই জনাম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া গোপী ওলোৱা ষ্টাৰ্ট হৈ গ'ল। শ্ৰীকৃষ্ণৰ 1600 গোপী আহিব ধৰিলে। কাৰণ অলপ আগত দেখিছে শ্ৰীকৃষ্ণ এণ্ট্ৰি মাৰি গ'ল। চ' এতিয়া গোপীবোৰ আহি আছে। এণ্ড গোপীবোৰে মানে আনন্দত মতলীয়া হৈ নাচিব ধৰিছে। আপোনালোকে হয়তো জানেই, কাৰণ মানে কি হয়, আমাৰ ইয়াত যোনটো ৰাস হৈ আছে, মানুহৰ ৰাস হৈ আছে, ৰাসলীলা মানুহৰ হৈ আছে। আৰু পুতলা ৰাস যোনটো হয়, বিশেষকৈ পুতলা ৰাসটো অনলি মূৰ্তিৰ ওপৰতে শ্ব' কৰে গোটেইখিনি, সকলো সৰুৰ পৰা ডাঙৰলৈকে, অসুৰ বধলৈকে মূৰ্তিৰ ওপৰতে শ্ব' কৰে। কিন্তু মানুহৰ ৰাসত কি হয়, মানুহে নিজে নাচি কৰি বচন গায়, তেনেকৈ কৰি পেলাই মানে ৰাসটো দেখুৱায় আৰু মানে ৰাসলীলা কৰে আৰু। চ' গোপী আছে, 1600 গোপী নাই বাৰু আমাৰ ইয়াতে। 1600 গোপী আমাৰ নামঘৰতো জাগাও নহ'ব দিয়কচোন। চ' এনেকৈ মানে চলি আছে আৰু ৰাস চাই আছোঁ। টোপনিও ধৰিছে আৰু মই বেছি দেৰিলৈকে ৰাস কণ্টিনিউ নকৰোঁ, মানে মোৰ ৰাস কণ্টিনিউ নকৰোঁ। এনেইতো ৰাস আছেই বাৰু, কিন্তু মই কণ্টিনিউ নকৰোঁ কাৰণ টোপনি যাব লাগিব। ৰাতি অলম'ষ্ট 2টা বাজি গ'ল। চ' মই আৰু অলপ সময় দেখুৱাম মই আপোনালোকক ৰাস। অসুৰৰ কাৰণে ৱেইট কৰি আছোঁ। অসুৰ যেতিয়া ওলাব, মই চবতকৈ বেছি ভাওনা হওক, ৰাস হওক, মই চবতকৈ বেছি ভাল পাওঁ অসুৰ। আৰু অসুৰ ওলালে ইমান ভাল লাগে, আৰু কি ক'ম আৰু, চাই থাকক। বৰ্তমান ওলাইছে অসুৰ। বলক অসুৰ চাওঁ, বহুত ভয় লগা হৈ আছে। ত' অসুৰটো চাই লওক আগতে, নে কি কয়? আমাৰ ৰাস কেনেকুৱা পাইছে জনাব, কমেণ্ট বক্সত জনাই দিব। ইমানখিনি একো ক'ব নোৱাৰোঁ, বাট বহুত নইজ হৈ আছে, নইজ পলিউশ্যন। ত' পিছতকৈ আপোনালোকে আজি এনেকৈয়ে চাওক, অনলি ভিজুৱেলে চাওক, বেলেগ একো নেদেখুৱাওঁ। বহুত ঠাণ্ডা আৰু টাইম হৈ গ'ল বৰ্তমান ৰাতি 2টামান বাজিলে। ত'
বলক এতিয়া ৰাস চাব যিমানখিনি পাৰোঁ ৰাস দেখুৱাম টোপনিও লাগিছে ঘৰতো যাব মন আছে বাট চাওঁ কিমানখিনিলৈকে পাৰোঁ দেখুৱাবলৈ